হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেল বাবলি বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বৰষুণৰ বতৰ চাৰিওফালে বানপানী শ্বুটিঙো শেষ হ'ল বৃন্দাবনৰ নতুন এটা প্ৰজেক্ট কৰি আছোঁ কিন্তু বৰষুণৰ কাৰণে প্ৰজেক্টটো আধাতে স্থগিত কৰিবলগীয়া হৈছে লোকেশ্যন প্ৰব্লেম হৈছে পানীৰ কাৰণে শ্বুটিং কৰিবলৈ যাব পৰা নাই চ' ঢেৰ কিবা কিবি প্ৰব্লেমৰ মাজত ঘৰৰ ভিতৰত এনেকৈ সোমাই থকা নিচিনা হৈছে কিন্তু কেতিয়াবা কিছুমান বস্তু মন নাযায় ন থাকিবৰ কাৰণে সেয়ে বৰষুণৰ বতৰ যদিও মনটো ভাল লগা নাই গতিকে ভাবিলোঁ বান্ধৱীজনীৰ ঘৰৰ পৰাই এপাক ফুৰি আহোঁগৈ মানে যোৱাও নাই তাইৰ ঘৰলৈ সদায় মাতি থাকে গতিকে আজি মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ বান্ধৱী আপোনালোকৰ সকলোৰে চিনাকি বান্ধৱীগৰাকী আপোনালোকে সকলোৱে জানে ভালদৰে কোন বান্ধৱী মই ভিডিঅ'টো তেওঁৰ ঘৰলৈ গৈ পেলাই আপোনালোকে গোটেই ভিডিঅ'টো চালে গম পাই যাব গতিকে চাই থাকিব আৰু এটা এইখিনিতে ভাল খবৰ যে মোৰ ইউটিউব চেনেল বাবলি বৰাই ইতিমধ্যে মনিটাইজেশ্যন প্ৰক্ৰিয়া শেষ কৰিছে মনিটাইজ হৈছে তাৰ কাৰণে মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক বহুত বহুত ধন্যবাদ ইমান মৰম আৰু এনেকৈ আশীৰ্বাদ দিয়াৰ কাৰণে মোৰ ইউটিউব চেনেলটো আগবাঢ়ি যাব পাৰিছে তাৰ কাৰণে আপোনালোকৰ ওচৰত সদায় ঋণী হৈ থাকিম আৰু এনেকৈ মৰম দি থাকিব আশীৰ্বাদ দি যাব যাতে আগন্তুক দিনবোৰত আৰু বেছি ভাল ভাল ভিডিঅ'জবোৰ আপোনালোকৰ মাজলৈ মই দিব পাৰোঁ গতিকে চাই থাকিব মোৰ এই ভিডিঅ'টো শেষলৈকে ৰেডি হৈ লৈছোঁ চাইডলৈ যাওঁ দেৰিও হৈছে ভাত খোৱাকৈ যাম গতিকে তাত কি হয় কেনেকৈ আমি কোন কোন যাব আৰু মোৰ লগত গোটেইখিনি ভিডিঅ'টোৰ জৰিয়তে শেষলৈকে আপোনালোকে গম পাই থাকিব লেটছ ষ্টাৰ্ট বৰ বেছি তেনেকুৱা একো নকৰোঁ যিহেতু ডেইলি লাইফত মই ইমান বেছি মেকআপ চেকআপ কৰি নকৰোঁ কিন্তু অকণমান মাস্কাৰাটো লগাওঁ মাস্কাৰা লগাই খুব ভাল পাওঁ মাস্কাৰাটো অকণমান লগালে চকুটো অকণমান ব্ৰাইট দেখা পায় গতিকে নৰ্মেলি ক'ৰবাত ওলাই গ'লে শ্বুটিং নাথাকিলে চ' নৰ্মেলি মাস্কাৰা আইব্ৰ' আৰু লিপষ্টিকটো তাৰ বাহিৰে বেলেগ একো নাথাকে মোৰ মুখত গতিকে মাস্কাৰাতে ইউজ কৰোঁ আৰু অকণমান আশা কৰিছোঁ সকলো মানে ভালকৈ আছে ভালকৈ থাকক কাৰণ প্ৰকৃতিৰ ৰূহ কোনেও ধৰি ৰাখিব নোৱাৰোঁ আমি এনেকৈ আমি পাৰ কৰিব লাগিব এই বতৰকেইটাত গতিকে ৰেডি হৈ গ'লোঁ অলমষ্ট মোৰ চব ডান ওলাইছোঁ গাড়ী লৈতো যাব নোৱাৰোঁ কাৰণ চবফালে পানী গতিকে উবাৰখন বুক কৰিলোঁ তাৰ কাৰণে ভালকৈ ৱেইট কৰক দেই কেইটকা হ'ল দাদা 30 টকা আমি বজাৰ 30 টকা তাত জিৰাও নাই বোলে তাই তাতে চ' আমি এতিয়া গৈ আছে মোৰ একদম ভাল বান্ধৱী এজনীৰ ঘৰলৈ মোৰ লগত আছে মোৰ পোৱালিটো আমাৰ জুৰি চিফুং খুৰীয়াৰ যাত্ৰাৰ অ'নাৰ তাই ইউটিউব চেনেলটো খুব ধুনীয়া ছাবস্ক্ৰাইবাৰ ভাল আগুৱাই যাওক আৰু এই বজাৰ পাতি লৈ গায়ত্ৰীৰ ঘৰলৈ খোজকাঢ়ি গৈ আছোঁ চ' আমি লাহে লাহে আহি তাই গলিটো পাইছোঁহি উবৰখন এৰি দিলোঁ বজাৰ কৰাৰ কাৰণে চ' বাকীখিনি আৰু দি থাকিম আৰু চাই থাকিব Hello viewers, welcome back to my YouTube channel. Yes, this is for dog Energy. এনাৰ্জি দিয়ে মই ইউটিউব চেনেল খুলিছোঁ মানে আৰু এই এনাৰ্জিটো দি মোৰ ইউটিউব চেনেল আজি অ'কে আজি মানে বাবলি ইউটিউব চেনেলটো মনিটাইজ হোৱাৰ লগে লগে মোৰ মানে ঠৌকি পাথৰ লাগিছে তই আহি পাইছোহি মানে ইউটিউবে চবকে মাথাত ধৰিছে মানে ভিডিঅ' বনাই লাষ্টত ক্লিপ ৰেকৰ্ড কৰিবলৈ পাওঁ অতনিৰ পৰা গায়ত্ৰীয়ে জুৰিৰ ভিডিঅ' লৈ আছে চেম্পুটোৰ নাম কৈ আছে কি চেম্পু কি কথা গোটেইখিনি হৈ যোৱাৰ পিছত চাইছে ভিডিঅ'টো ৰেকৰ্ডিঙে কৰা মই গ'লেতো চবতকৈ আল্টিমেট আছিলে চেম্পুটোৰ নাম কি কোট চপ ন কিনা কোট চপ তাই চেম্পু তাই জুৰি তাই চেম্পু তাই ভৰিব নালাগে এই চেম্পু
তাই খাৰ চাবোন ইউজ কৰে খাৰ মুডালে ভাল মাৰো আৰু শ্যাম্পুৰ নামটো কি এটা শ্যাম্পুৰ নাম তাই মনত অহা নাই সঁচাকে মই সেইটোৱে মনত থাকি গৈছে বা মনত থাকিব সেইটো তাইৰ নামটো দেখাই দেচোন তাই কি বনাইছে মই আজি বনাইছোঁ চিকেন চিকেন ৰেডি কৰি ল'লোঁ এতিয়া বনি মিক্সি পেষ্ট চিকেন উইথ আলু ট্ৰাই কৰোঁ বনাবলৈ ভাল লাগে কেতিয়াবা বনাই ভাল মই বনাই লৈ ভালে পাওঁ চ' আজি বনাই পেলাই সকলোৱে মিলি খাওঁ আৰু আপোনালোকলৈ দি প্ৰথম ৰেচিপি কেনেকৈ বনাইছে কি কৰিছোঁ আপোনাৰ হাতেদি চাহ খালোঁ ইমান ভাল লাগিলে আৰু এনেকুৱা ভাগ্য লাগিব কপাল লাগিব এক্ট্ৰেছৰ হাতেদি সাধাৰণ নৰ্মেল মানুহে চাহ খাই পোৱাটো এক্সপাৰ্ট এয়া এনেকুৱা ধৰণৰ সেইটো স্পেচিয়েলি মোলে বনাই আছে হা এইটো কাৰণে এইটো হ'ল আমাৰ ভেজিটেৰিয়ান চিকেনখিনি গোটেইখিনি মছলা দি আহিয়ে চাহ বনাই ক'লে আমাক হয় নাই আমাৰ নিহাৰে ঠিকেই কয় বাবলি বাই চবতে এক্সাৰ্ট হৈ যাব পাৰে চবৰ লগত মিলিব পাৰে কাম বন মানে হেৰি কোনো হেৰি নাই আৰু দেখিলে গম পায় আমাৰ নিহাৰে মই বুলিয়ে নহয় আচলতে ছোৱালী মানুহ চবতে এডজাষ্ট হ'ব পাৰিব লাগে মানে মোৰ কথা কোৱা নাই চবৰে ক্ষেত্ৰতে কৈছোঁ মাটি বালি পানী চবতে ছোৱালী মানুহ এডজাষ্ট হোৱাটো খুবেই দৰকাৰ কাৰণ বিয়া হৈ কেনেকুৱা এখন ঘৰত গৈ এইটো কোনেও নাজানে সেইটোৱে এতিয়া এটা লাইফষ্টাইল কেৰি কৰি থাকি পপৰ কাৰণে আমাৰ পপটোৰ কাৰণে মই সেইটোৱে ক'বলৈ বিচাৰিছোঁ মই বহুত সেনেকুৱা মানুহ পাইছোঁ যোনে মানুহ ছাকচেছ হোৱাটো কেতিয়াও নিবিচাৰে নিজৰ লাইনত আমাৰ অভিনয় ক্ষেত্ৰতে হওক ইউটিউব চেনেলটোৰ লাইনতে হওক বা চব ক্ষেত্ৰতে মানুহে কেতিয়াও নিজতকৈ আগবাঢ়ি যোৱাটো বেলেগৰ নিবিচাৰে কিন্তু এজনী ছোৱালী যিজনী ছোৱালী এটা ইউটিউব চেনেল আছে আৰু তাই মানুহক সদায় এনকাৰেজ কৰে যে আপুনি বা খোলক এটা ইউটিউব চেনেল এনকাৰেজ কৰে যে বা আপুনি খোলক আপোনাৰ ইউটিউব চেনেলটো চলিব আপুনি খোলক এনেকেই থাকে মানে তাই প্ৰথমতে মোক খুলি দিলে আজি গায়ত্ৰীৰ ওচৰলৈ আহিছোঁ গায়ত্ৰীক ফ'ৰ্চ কৰিছে গায়ত্ৰী বা খোলক আৰু হেৰিটো বৃন্দাবনটো বহুত কেইটা বৃন্দাবনতো বহুত কেইগৰাকী অভিনেতা অভিনেত্ৰী আৰু টেকনিচিয়ানৰ পৰা আদি কৰি বহুতেই ইউটিউব চেনেল খুলিছে আৰু মেইন গুৰুত্ব হৈছে আৰু নিহাৰ মানে ইমান ছাপৰ্ট দিয়ে মই মানে লাইফত ফাৰ্ষ্ট টাইম এনেকুৱা মানুহ পাইছোঁ কিন্তু এইজনী ছোৱালীয়ে মানে এনেকৈ মানুহক ছাপৰ্ট দি আহিছে গতিকে বহুত ভাল কি কৰিছে বা লাইটটো ঘূৰাই দিলোঁ আমি কলা মলা মানুহ নহয় বগা চবে মানে চাব বিচাৰে লাইফষ্টাইলটো কেনেকৈ আছে কেনেকৈ থাকিছে কি খাইছে ক'ত গৈছে চ' সেইটো কাৰণে আমিও বিচাৰোঁ সেইটো কাৰণে আপোনালোকক মানে চেনেলটো খোলাৰ কথা কৈছিলোঁ আৰু বায়ে খুলিলেও আৰু দুমাহত লগালগ মনিটাইজো হ'ল ভালো লাগিছে এতিয়া গায়ত্ৰী খুলিব আৰু তাতে কি কি দিয়ে তাই জানিব দিয়াটো মই নাজানো কিন্তু তাই আজি খুলিব প্লেনিং কৰিছোঁ আমি ন তাই নুখুলিলে বেয়া আৰু গায়ত্ৰীৰ অলৰেডি এটা চেনেল আছে 3 বছৰ মানে মোৰ যিটো চেনেল আছিলে 3 বছৰ 4 বছৰ আগতে যিটো মই মানে ভিডিঅ' সেনেকৈ দিয়া জাষ্ট ফৰ মেমৰিৰ কাৰণে ছেভ কৰি দিছিলোঁ আৰু গায়ত্ৰীৰো তেনেকুৱা এটা আছে ইউটিউব চেনেল যিটো তাই মেমৰিৰ কাৰণে ছেভ কৰি থৈ দিয়া ইউটিউববিলাক বস্তু চ' আজি তাইক জুৰিয়ে ফ'ৰ্চ কৰিছে ময়ো কৈছোঁ যে তই খুলি দে এটা একো প্ৰব্লেম নাই ছাবস্ক্ৰাইবাৰটো পিছৰ কথা এটলিষ্ট মানুহে আমাৰ ভিডিঅ'বিলাক পাই থাকিব মেমৰি হিচাপে ৰৈ যাব গতিকে সেইটোৱে কথা কিন্তু এই পোৱালিটো মানে এটা বেলেগ এটা পোৱালি মানে মানুহক ইমান সহায় কৰা ইমান ছাপৰ্ট দিয়া মানে মই ফাৰ্ষ্ট টাইম কাৰোবাক মোৰ লাইফত লগ পাইছোঁ সেইকাৰণে মৰমো পাইছোঁ এতিয়া মই গায়ত্ৰীবাৰ বাবলিবাৰ চ' এইখিনিয়ে চাই থাকিব এতিয়া বনাই আছোঁ মই চিকেন আৰু ইফালে পনীৰৰ কাৰণে অকণমান ৰেডি কৰিছোঁ পনীৰ আৰু চ' হৈ গ'ল চবখিনি ৰেডি চিকেন পনীৰ বহুত বেছি একো আইটেম নাই চিকেন আৰু পনীৰে বনাইছোঁ আমি এতিয়া ভাত খাম খুব কেইটা বাজিলে 4:30 ভাত খাই মই পিয়াজ নাখাওঁ মই ভোট জলকীয়া খাওঁ ভোট জলকীয়া মোৰ ভাল পাওঁ এইটো বেছি হেৰি নাই না জ্বলা নহয় ন কুমলীয়া এইটো এটা জেগা আহিছে যে সেইটো আনি থৈ গৈছে ঘৰৰ পৰা নে কিনি আনা? 10 টকা 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 10 ট
ঘৰৰকেইটা যে সাংঘাতিক জ্বলা পনীৰ কেনেকুৱা হৈছে পনীৰটো বহুত টেষ্টি বহুত বেছি সঁচাকৈ বহুত টেষ্টি হৈছে আৰু চিকেনটোতো মই আগতে টেষ্ট কৰিছোঁ বাই এপিচ দিছিলে আৰু জ্বলাটো ইমান ধুনীয়া হৈছে ন পনীৰটো স্পেচিয়েলি তোৰ কাৰণে বনাইছিলোঁ মই বহুত টেষ্টি ভাল ভাত হৈ গ'ল এতিয়া ফাইনেল আমাৰ টি টাইম এতিয়া আমি চাহ খাম সকলোৱে জয় হৰিবোলা থেংক ইউ ছ' মাছ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোক এনেকৈ ছাবস্ক্ৰাইব মৰম কৰি থকাৰ কাৰণে আৰু আগন্তুক দিনবোৰত যাতে আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকলৈ দিব পাৰোঁ তাৰে মই চেষ্টা কৰি যাম সদায় চ' জুৰি ভাল লাগিলে থেংক ইউ আমাৰ লগত আহিলা ইমান ধুনীয়া এটা সময় আমি পাৰ কৰিলোঁ একেলগে চ' এইটো সদায় চিৰস্মৰণীয় হৈ ৰ'ব গায়ত্ৰী ৰুমলৈ আহিলে চ' নেক্সট মোৰ ঘৰলৈ যাবা আৰু মোক লগত লৈ ফুৰিব এনেকৈ সকলোৱে এই চেনেলকেইটা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি যাব বা ডেছক্ৰিপশ্যনত দি দিব মোৰ লিংকটো ডেছক্ৰিপশ্যনত মই দি দিম চিফুঙো দি দিম আৰু গায়ত্ৰী বৰাৰ যিটো ইউটিউব চেনেল নতুনটো যিখিনি ভিডিঅ' আছে তাইৰ ভিডিঅ'খিনি নতুনকৈ লাইক কৰিব যাতে তাই এটা সকাহ সাহস এটা পায় যাতে আগন্তুক দিনত ভিডিঅ'বোৰ দিবৰ কাৰণে আৰু আপোনাক গায়ত্ৰী জুৰি আৰু মোৰ যিসকল ছাবস্ক্ৰাইবাৰ তেওঁলোককো বহুত বহুত ধন্যবাদ মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে চ' আকৌ লগ পাম মই আকৌ লগ পাম আপোনালোকক মোৰ নেক্সট ভিডিঅ'ত চ' আজিলৈকে বাই বাই লাভ ইউ অল ভালকৈ থাকিব সকলো একদম সুস্থ সবল হৈ থাকিব কাটা বিস্কুট আৰু লাল চাহ দি চাহ দিব চাহ আমি চলো বাই লাভ ইউ অল বাই